আজি জেগাত আহিছোঁ ৰাতিনো কেনেকুৱা লাগে এই ভিউটো আপোনালোকক দেখাম দিনততো বহুত মানুহ আহি থাকে আৰু আমিও আহোঁ দিনত তো আজি ৰাতি আপোনালোকক ইয়াৰে ভিউটো দেখাব চেষ্টা কৰি আছোঁ यार बहुत दिन से जिंदा रहना है मुझे सुना था दम है तो दुनिया तुम्हारा है लेकिन ये बात सारा मतलब गलत नहीं है एप्लीकेबल नहीं है ये हर वक्त ये यूजेबल नहीं है यार दम तो है लेकिन हर जगह दम दिखा के मतलब अपने आप को ये करना अच्छा नहीं तुम ये जो वेब मारा ना मेरा एकदम निकल के आया था कैसे भी करके मुझे उसको संभाल के रखा दिल को यार देखिए यही था मेरा दिल इसलिए तुमको रिक्वेस्ट मेरा यार थोड़ा स्लोली स्लो ड्राइव लॉन्ग लाइफ क्योंकि बहुत दिन चलना है बहुत दूर तक चलना है इतना जल्दी हार मानने का नहीं ये बरखुण बतरत এটা মানে মায়াময় পৰিৱেশ আমেজেই বেলেগ এই পাহাৰৰ ৰাস্তা পুৱা ৰাস্তাৰ মাজেৰে আমি গৈ আছোঁ আৰু আপোনালোককো দেখুৱাব চেষ্টা কৰি আছোঁ ভিউটো চাওক না কি মানে সুন্দৰ পৰিৱেশ শ্ল' 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 ইয়াৰ অ'কে নাইচ নাইচ ভেৰি গুড বৰষুণৰ মাজে মাজে আমি গৈ আছোঁ এটা ছাৰপ্ৰাইজ দিম আপোনালোকক এটা বিশেষ জেগাত ছাৰপ্ৰাইজ নাইট ভিউটো কেনেকুৱা লাগে হোটেলো আছে क्या पता कब हमारा दिल ही धड़कना बंद हो जाए মানে सबसे ভাল লগা জেগাবোৰ এইখিনি ইয়াত सबसे ভাল বলা পুৱাই গ'ল এতিয়া নহয় এইটো বন্ধ ফোনটো কৰিম দা আমাৰ ভণ্টিয়ে তিনিটাতে আহিছিল আমিও আহিম তীৰ্থস্থান পৰিদৰ্শন কৰিম ভাই আমি পইচা খৰচ কৰি মানে বেছি পইচা খৰচ কৰাত নাই আৰু কাৰণ আমাক দৰ্শন কৰাৰ কাৰণে পইচা নালাগে নহয় শ্বৰ্টকাট বনোৱাৰ কাৰণেহে পইচা লাগে আমি শ্বৰ্টকাট এপ্লাই নকৰোঁ সঁচাকৈ পুণ্য কৰিম লাগে অলপ ৰাতিপুৱা সোনকালে আহি বস্তু কৰিম কষ্ট কৰাত আপত্তি নাই সেইটো দমেতো দুনিয়াটো মাৰা সেইটো তাতে এপ্লাই কৰিম চবতে নহয়তো सर्वज्ञतं प्रसूते देवी तद्दत्ति शरशिरुहै प्रणामः इन्द्रस्फुरं सुतं माधवत्रं स्तोत्रं यापतिवाचरं तव पुरो मतर्जपन् मन्त्रप्रीतिर्गायतः इति ब्रह्म ৰেডি কৰি আছে সন্ধিয়াৰ আৰতি দিব এতিয়া তো আমি আপোনালোকক দেখুৱাম ৰ'ব এইটোৱে সেইটো হ'ল সৌভাগ্যকুণ্ড বুলি কয় যাত মানে য'ত কামাখ্যা মন্দিৰত মানুহবোৰ আহিলে ইয়াতে হাত মুখ ধুৱে বা ইয়াৰ পানীখিনি অতি পবিত্ৰ বুলি মানা হয় আৰু মানে এইটো নামটো সৌভাগ্যকুণ্ড আৰু পানী কেতিয়াও শুকাই নাযায় ইয়াৰে মানে দুই ভাগ কৰা নাছিল এতিয়া দুই ভাগ কৰি দিলে এইটো হয়তো হাত ভৰি ধোৱাৰ কাৰণে আৰু তাতে মানে ভিতৰত পানী যি লাগে সেইখিনি নিয়াৰ কাৰণে जय गणेश देवा
মাতা শক্তি পার্বতী পিতামরে এই আৰতিৰ কাৰণে ভক্তবৃন্দ বহি গৈছে পিছফালে এইটো আছে আৰু মানে আমিও মানে আৰতিৰ ভাগ্য বুলিয়ে ক'ব লাগিব আজি আমাৰ আৰতিৰ ভাগ পাইছোঁ আমি আজি আৰতি দিব দিয়ে জয় জয় তো আমি বৰ ভাগ্যৱান আমি আজি আৰতিৰ ভাগ পালোঁ এতিয়া 3বাৰ প্ৰদক্ষিণ কৰিব লাগে তো আমি ৰাউণ্ড 3টা মাৰি ল'ম আৰতি শেষ হ'ল এতিয়া আমি ৰাউণ্ড 3টা মাৰি ল'ম ব'লা চলো মা জয় মা কামাখ্যা তো আমি আছিলোঁ আজি কামাখ্যা মন্দিৰত এতিয়া প্ৰদক্ষিণ কৰিলোঁ 3বাৰ আমি তাৰপিছত প্ৰসাদ খালোঁ আৰতিও পালোঁ আহি এতিয়া আমি যাম আৰু নেকি ছাৰ কি কয় যাওঁ ব'লক তো মাৰ দৰ্শন হৈ গ'ল আমাৰ মানে ভিতৰত যোৱা হোৱা নাই কিন্তু বাহিৰৰ পৰাই আৰু নেকি হ'ব আহিলোঁ শান্তি লাগিছে ভালকৈ ৰাখোঁ দেখিব লগাবিলাকে দেখি আছোঁ নহয় কোনো নিজৰ পিঠিখন দেখা নাপায় ভাই কোনোৱে নিজৰ পিঠিখন দেখা নাপায় নিজে কৰা ভুলো দেখা নাপায় মানে সেইকাৰণে মানুহে মানে এটা আত্ম অহংকাৰত থাকে যে মই ভুল কৰাই নাই জীৱন মানে এইটো কথা তুমি তোমাৰ পিঠিখন নেদেখলা বুলি তোমাৰ পিঠিখন নাই জানো আছে লাহে বস্তু গতিকে নিজৰ ভুল কোনো দেখা নাপায় ভাই ৰাখা এইটোৱে কামাখ্যাৰ ভিউ পইণ্ট কামাখ্যাৰ অতি সুন্দৰ জেগা তো আমি আছোঁ বনদুৰ্গা টেম্পলৰ সন্মুখত আৰু এইটোৱে হ'ল কামাখ্যাৰ সেই বিশেষ জেগাখিনি যিখিনিক কোৱা হয় ভিউ পইণ্ট আৰু সঁচাকৈ ন কি সুন্দৰ কি অপৰূপ দৃশ্য মানে ইয়াতে আহি কামাখ্যা মন্দিৰত আহি ভিউ পইণ্টত গধূলি সময়ত এবাৰ ৰোৱাৰ পিছত ইয়াৰ বতাহ সুকোমল বতাহ যাকে পূৰা চুই যায় দেখা আৰু এই যিটো ভিউ এই ভিউটোৱে মন প্ৰাণ একদম মানে শান্ত কৰি দিয়ে সেইকাৰণে ইয়াতে আহিলে কিছু সময় ৰৈ নিজকে নিজৰ মাজত এৰি দিয়া হয় আৰু ভাল লাগে এয়াই আৰু
আৰু এয়া হ'ল আমাৰ আজিৰ চিনেমাখনৰ ছাইড এক্টৰ এয়া ছাইড এক্টৰ মেইন ৰোলটো মোৰ আছে আজি আৰু এই ছাইড এক্টিঙত এই ছাৰক ৰাখি থোৱা হৈছে আৰু এই ভিউ পইণ্টত মানে আৰু এই ভিউ পইণ্টৰ সুকমল বতাহজাকৰ লগত নিজকে নিজে এৰি দিছে ছাৰে আৰু মানে আত্মমন্থন চলি আছে ইয়াতে মানে বেলেগ একো নহয় আৰু সেয়া আৰু মানে ভাল লাগে আৰু বৰ ছাৰ কিবা ক'ব আপুনি No comment. নো কমেণ্ট মানে ভাষাই হৈ গৈছে নেকি আপুনি ভাষা নাই ন বঢ়িয়া এইটো আৰু মানে ভাষা ক'ত থাকিব এনেকুৱা পৰিৱেশত ভাষা নাথাকে আৰু কাৰোৱে নাথাকে তো এইটোৱে এটা আজিৰ মানে সৰু ব্লগছ আছিল আৰু আজিৰ কাৰণে বাই বাই টেক কেয়াৰ লাভ ইউ